সম্প্ৰতি অসমত যি নতুন চৰকাৰ গঠন হৈছে এই চৰকাৰৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি গভীৰ আশা ৰাখিছোঁ বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন হ'বলৈ ওলাইছে। দ্বিতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰে তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰিব। অসমবাসীৰ লগতে আমিও বহুত আশাবাদী যে অসমখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে এই চৰকাৰে নিশ্চয়কৈ কাম কৰিব যোৱা কেইবছৰৰ নিচিনাকৈ। আমাৰ নলবাৰী সমষ্টিত আমাৰ অতি আদৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাদেৱ পুনৰবাৰ নিৰ্বাচিত হৈছে। নলবাৰীবাসী ৰাইজে তেখেতক পুনৰ মৰম জনাইছে, তেখেতৰ কৰ্মৰ প্ৰতি আস্থা ৰাখিছে। তেখেতলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ভগৱানে তেখেতক শক্তি দিয়ক, পুনৰ সম্পূৰ্ণ উদ্যমেৰে নলবাৰীৰ বাকী থকা কামখিনি, অসমৰ বাকী থকা কামখিনি তেখেতে কৰাত আগবাঢ়ি যাওক। আমাৰ আশা নলবাৰীৰ লগতে অসমৰ শিক্ষা জগতখনত কৰিবলগা কাম বহুত আছে, সামাজিক জীৱনত কৰিবলগা বহুত কাম আছে, নানা ধৰণৰ উন্নতিৰ কথাবোৰতো আছেই। তাৰোপৰি সমাজখন আগুৱাই লৈ যাবলৈ হ'লে শিক্ষাৰ্থীসকলৰ লগত বহুত কাম কৰিব লাগিব, কাৰণ আজিৰ শিক্ষাৰ্থীসকল ভৱিষ্যতৰ নাগৰিক বা ভৱিষ্যতৰ সকলোবোৰ কথাই আজিৰ নাগৰিক ৰূপী এই শিক্ষাৰ্থীসকলেই চলাব। আমাৰ শিক্ষা ব্যৱস্থাটোক অধিক সুদৃঢ় কৰিবলগা বহুত কাম আছে, চৰকাৰী খণ্ডতেই হওক বেচৰকাৰী খণ্ডতেই হওক। চৰকাৰী বেচৰকাৰী খণ্ডৰ কোনো ভেদাভেদ নাৰাখি ছাত্ৰ ছাত্ৰীসকল আমাৰেই এইখন সমাজৰেই, তেওঁ চৰকাৰী খণ্ডতেই অধ্যয়ন কৰক, লাগিলে ব্যক্তিগত খণ্ডতেই অধ্যয়ন কৰক। এই সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে পৃথিৱীভিত্তিত যি প্ৰতিযোগিতা আজি চলিব লাগিছে, বিশ্বায়নৰ ক্ষেত্ৰত যি প্ৰতিযোগিতা চলিছে শিক্ষাৰ ক্ষেত্ৰখনত, সমাজ ব্যৱস্থাৰ ক্ষেত্ৰখনত, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে, নলবাৰীৰ ছাত্ৰ ছাত্ৰীয়ে ফেৰ মাৰিবলৈ সুযোগ পাওক, সেই পৰিৱেশ এটা চৰকাৰে ৰচনা কৰিব লাগে। আমাৰ শিক্ষাখণ্ডত বহুখিনি উন্নয়ন হৈছে। মোৰ আশা অসমত হোৱা নাই সেইটো এতিয়ালৈকে, ভাৰতৰ 2-1 ৰাজ্যত হৈছে বা পৃথিৱীৰ বিভিন্ন ঠাইত আছে। বিভিন্ন ক্ষেত্ৰত দেখা যায় ব্যক্তিগত শিক্ষানুষ্ঠান আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ মাজত বিভিন্ন ধৰণৰ এটা প্ৰভেদ আনিবলৈ চেষ্টা কৰা হয়, কিন্তু সকলোৰে উদ্দেশ্য একেটাই, চৰকাৰে কৰিব নোৱাৰা কামখিনিও একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰা একেবাৰে ওপৰৰ উচ্চ পৰ্যায়লৈকে বেচৰকাৰী খণ্ডতো প্ৰচলিত হৈছে বা বেচৰকাৰী খণ্ডই বৰ সুন্দৰকৈ কৰিছে। এই যে মই ক'লোঁ বিভিন্ন দেশ বা অসমৰ বাহিৰৰ 2-1 ৰাজ্যত চৰকাৰে কিছুমান পদক্ষেপ লৈছে, পাব্লিক প্ৰাইভেট PPP মড যিটো, তেনেধৰণৰ ক্ষেত্ৰখন আমি বাছি ল'ব পাৰোঁ। উভয় খণ্ডকে ভালকৈ আগবঢ়াই নিলে আমি 2020ৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি তাৰ আধাৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় আগবাঢ়ি যাবলৈ সক্ষম হ'ব, ভৱিষ্যতৰ সুন্দৰ পৃথিৱী এখন ৰচনা হ'ব। এই ক্ষেত্ৰত মই নতুন চৰকাৰ, গোটেইবোৰ পুৰণি কথাই, অভিজ্ঞ মানুহ, অভিজ্ঞ বিধায়ক, অভিজ্ঞ মন্ত্ৰী, অভিজ্ঞ ৰাইজৰ প্ৰতিনিধি, তেখেতসকলে এনেধৰণৰ কামবোৰত মনোনিৱেশ কৰিলে অসমৰ শিক্ষা জগতখনত লগতে অন্যান্য বিভিন্ন ক্ষেত্ৰত কাম কৰিবলগা বহুত আছে, থাকিবই। নিশ্চয় আমাৰ দেশখনৰ, আমাৰ ৰাজ্যখনৰ, আমাৰ সমাজখনৰ, নলবাৰীৰ মংগল হ'ব। মই ভাবোঁ এই চৰকাৰখনক জনাদেশ দিছে অসমৰ ৰাইজে, সম্পূৰ্ণ জনাদেশ দিছে যে বিৰোধীৰ আসন ল'বলৈ, বিৰোধীৰ দলপতি নিৰ্বাচিত কৰিবলৈ বা বিৰোধীয়ে তেওঁলোকৰ বিধানসভাত সঠিকভাৱে নিজৰ দায়িত্ব চম্ভালিবলৈও ৰাইজে তেওঁলোকক জনাদেশ দিয়া নাই। তেনে ক্ষেত্ৰত চৰকাৰখনেই সকলোবোৰ কথা কৰিবই লাগিব। আৰু এই যে আমি বিৰোধীৰ কথাবিলাকক কওঁ, সকলোৱে এইখন চৰকাৰক অহা 5টা বছৰত সম্পূৰ্ণভাৱে সহযোগ কৰিব লাগে। শিক্ষা, বাণিজ্য, অৰ্থনীতি, সমাজনীতি সকলোবোৰ ক্ষেত্ৰতেই যেন এই চৰকাৰখনে আমাৰ অসমৰ ৰাইজক বহুত কিবা কিবি দিব লাগে। সময়বোৰ কিন্তু প্ৰত্যাহ্বানমূলক, আৰু এই প্ৰত্যাহ্বানমূলক সময়ত এইখন চৰকাৰৰ পৰা অসমৰ ৰাইজে, নলবাৰীৰ ৰাইজে বহুত কিবা কিবি আশা কৰিছে, আৰু সেই আশা ৰাখিয়েই তেখেতসকলক অভূতপূৰ্ব সমৰ্থন জনাইছে। অসমত এনেকুৱা সমৰ্থন কেতিয়াও কোনো চৰকাৰে পোৱা নাই, আৰু সেই আপাহতে আমি অনুৰোধ ৰাখিছোঁ বা আমাৰ বিশ্বাস আছে যে এই চৰকাৰখনে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ বা ৰাইজক সকাহ দিবলৈ সক্ষম হ'ব। আৰু মই পুনৰবাৰ এই চৰকাৰখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমাৰ অতি আদৰৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱলৈও মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।